ফিনালে আমাক সকলোকে পুনৰ আৱেগিক কৰি দিলে আৰু জুবিনদাৰ গোটেই জীৱন পৰিক্ৰমাৰ বহু কথা এই চিনেমাখনত তেওঁ আগতেই পৰ্ট্ৰেট কৰিছে, আগতে যিবোৰ ঘটনা ঘটি গৈছে এটা চিনেমাখন বনোৱাৰ সময়তে তেওঁ এইটো এটা মানে সাংঘাতিক এটা ঐশ্বৰিক কথা বতৰা কাৰবাৰ গোটেই চিনেমাৰ কাহিনীটোত জুবিনদাৰ জীৱন, তেওঁ শেহতীয়াকৈ কোৱা কথা বতৰা, ৰীতা চৌধুৰী বাইদেউৰ সাক্ষাৎকাৰ, তাৰ মাজত যিবোৰ তেওঁ কথা ক'লে, তেওঁৰ সংগ্ৰাম, লোনলিনেছ, নিসংগতা, তাৰ মাজত থকা যন্ত্ৰণা, জীৱন আৰু অসমৰ বিভিন্ন ঘটনা পৰিঘটনা য'ত জাতীয় জীৱনক কৰা বিভিন্ন ধৰণৰ কথা বতৰা আছে, তাত ৰাজনৈতিক চেতনা, ৰাজনীতি আছে আৰু গোটেই যেন বহু দিনৰ আগতে গোটেই কথা জুবিনদাই নিজে ধৰিব পাৰিছিল, নিজে গম পাইছিল। এই যিটো দূৰদৰ্শী চিন্তা, এগৰাকী শিল্পীৰ শিল্প চেতনাই সদায় এইটো এটা আগতীয়াকৈ নিজৰ চিন্তা দৃষ্টিভংগীত এটা দূৰদৰ্শিতা দিয়ে আৰু সেইটো আজি আমি একেবাৰে গভীৰভাৱে উপলব্ধি কৰিছোঁ। গতিকে সকলো মানুহ চিনেমাখনৰ মাজত সোমাই পৰিছে, আৱেগবিহ্বল হৈ পৰিছে, কিন্তু তাৰ মাজত জীয়াই থকাৰ চেতনাটো, মানুহক উজ্জীৱিত কৰাৰ চেতনাটো কিন্তু চিনেমাখনত জুবিনদাই দি থৈ গৈছে। সেইটোৱে মই ভাবোঁ শক্তি, সময়ৰ শক্তিৰ কথা কৈছে, জীৱনৰ কথা কৈছে, জীৱনক উজ্জীৱিত কৰি থকাৰ চেতনাৰ কথা কৈছে। গতিকে সেয়াই আচলতে প্ৰতিগৰাকী মানুহৰ, এখন সমাজৰ সংগ্ৰামী জীৱন যাত্ৰাৰ মূল শক্তি আৰু মূল আধাৰ। গতিকে এখন অসমৰ সমাজক, অসমৰ মানুহক দিয়া এটা শক্তিশালী বাৰ্তা, জীৱন সম্পৰ্কীয় এটা শক্তিশালী বাৰ্তা, সামাজিক চেতনা সম্পৰ্কীয় এটা বাৰ্তা, ফেক কথা বতৰাবোৰ নাইকিয়া কৰি যিটো সত্য, যিটো বাস্তৱ, যাক লৈ আমি যুঁজিব পাৰোঁ, যাক লৈ আমি জীয়াই থাকিব পাৰোঁ, সেই কঠোৰ আৰু নিষ্ঠুৰ বাস্তৱৰ লগত যুঁজি সংগ্ৰাম কৰি জীয়াই থাকিবলৈ অসমৰ সমাজ আৰু জাতীয় জীৱনক শক্তি আৰু প্ৰেৰণা দিছে। আৰু মই সকলোকে ছবিগৃহলৈ আহিবলৈ অনুৰোধ জনাইছোঁ, জুবিনদাক আৰু গভীৰৰ পৰা গভীৰতলৈ বুজি পাওক, জুবিনদাৰ চিন্তা, দৰ্শন আৰু আদৰ্শক বুজি পাওক আৰু বিভিন্ন সমাজত চলি থকা বিভিন্ন কথা বতৰাৰ বিৰুদ্ধে যুঁজিবলৈ শিকক, জীৱনৰ সৈতে যুঁজিবলৈ শিকক, জীয়াই থাকিবৰ কাৰণে শক্তি আৰু সাহস, প্ৰেৰণা লাভ কৰক, তাকে মই কামনা কৰিছোঁ। গতিকে পুনৰবাৰ আমাক সকলোকে অতি আৱেগিক কৰিলে।